All Assam Gurkha Student Union Karbi Anglong aro tum DPCK birta pachethang ahem rangpen herangke amai kang nipon niphai krepho aro che klobhom kuru arni DPCK sa hemrong aksu Karbi Anglong aro tum herangke amai long alang litum kaning je pon lake non nangke liji Karbi Anglong Thomas Council bang phukang wai lapen kilik ahut West Karbi Anglong pen inut lapen East Karbi Anglong pen inut Gurkha khat paching thur apan inghoi hini napipon nangji pusi non KC kachari bom atumapan kehang padopon jongsi nitum kehang ateng penang pipe polote nitum Gurkha khai pen song wepen parjab dunji kilik cedan dunji pusi aksu Karbi Anglong aro tum kongchungbang Dipak Dahal VP Dipak Bhattarai atum ningje pon difupen ramteron lapen Sarajit Seti TK News কিন্তু নিদিয়ে আমার জাতিক যদি কোনো ধরনের ক্যান্ডিডেট টিকেট নিদিয়ে তেতিয়া আমার বিভিন্ন সংগঠনৰ লগত আমার বিভিন্ন সামাজিক সংগঠনৰ লগত কথা হৈ আছে আমি সাংগঠনিক হিচাপে জয়েন্ট অর্গানাইজেশন হিচাপে আমি বিভিন্ন জায়গাত আমার এজন ক্যান্ডিডেট খাড়া কৰি নিৰ্দলীয় হিচাপে জিকে আনিবলৈ চেষ্টা কৰিম জিকাব নোৱাৰিলে যিখিনি পাৰ্টি আছে তেওঁলোক হাৰাবলৈ আমি মানে পাৰিম সেইটো আমি সিদ্ধান্ত এটা লৈছো every government দেখা পাইছে রিসেন্ট ইটা যোনটো গভর্নমেন্ট হৈছে এটা টিপি একটা নমিনেট এমসি দিছে চন্দ্র বাহাদুর কিবা সরকার আছে চন্দ্র বাহাদুর জেসি এটা দিয়া হৈছে যে মানে ইউ আর নট স্যাটিসফাইড উইথ দিস actually this is not the matter they are nominated he is all nominated he doesn't have any area so মানে যেটো মানে ফান্ড এলোকেশন হ'ব লাগে very limited. He cannot, with the fund allocated to nominate MEC, he cannot develop all the tribes, all the communities here. So we want a elected member. So in future we can make him EM2. That is the demand. বিচাৰি আছো আমাৰ সিএম ছাৰক আমি মেমৰেন্ডাম দিছো ইয়াৰ বিষয়ে আমি তেওঁৰ লগত আগৰ পৰাই আনঅফিচিয়ালি কথা পাতি আছো আৰু বিচাৰিছো আমি আগতে আমি এটা বিজ্ঞপ্তিও দিছো যে আমি বিচাৰিছো অফিচিয়েল টক এটা লাগে মানে গোৰ্খা ডেভেলপমেন্ট বোৰ্ডটো যেটো 62 ৰ যেটো কনস্টিটিউশন বাই দা কনস্টিটিউশন এটো প্ৰয়োগৰ হয় নহয় ইয়াৰ বিষয়ে আমি আলোচনা কৰিবলৈ তেওঁৰ লগত এটা অফিচিয়েল টক বিচাৰিছিলো কিন্তু বহুত দিন হ'ল তেওঁ এতিয়ালৈকে আমাক টাইম দিয়া নাই সেইকাৰণে আমি অফিচিয়েল টাইম দিয়া নাই সেইকাৰণে আমি ইয়াৰ বাবে অলপ ভাবিবলৈ বাধ্য হৈছো যদি অহাকালি আগন্তুক যেটো চৰকাৰে আহিব যদি তেওঁলোকে যদি আমাক তেওঁলোকৰ বেনিফিটটো কোনো ৰাজনৈতিক দলে যদি আমি গোৰ্খা ডেভেলপমেন্ট বোর্ড ক্রিয়েশন করিম বলে আমি কৈছো যে তেওঁলোকক শাসনত আনিবলৈ আমি চেষ্টা কৰিম আৰু এটা এইটো সেকেন্ডারি কথা হ'ল ইয়াৰ লগতে কথাটো কি আছে যদি কোনোবা পাৰ্টি আমাৰ গোৰ্খা সকলক যদি ক্যান্ডিডেট দিয়ে তেওঁলোকক আমি জিকাবলৈ আৰু অন্যান্য যিখিনি তেওঁলোকৰ থাকিব তেওঁলোকক আমি জিকাবলৈ আমি আমাৰ ভূমিকা পালন কৰিম কথাটো মানে শাসনত নাছিল তেওঁলোকে টিকেট দিছে আগৰ দিনটো জিকিব পৰা নাই শাসনত থকা সরকার মানে সরকার পক্ষ থকা পার্টি আজিলৈকে আমাক টিকেট দিয়া নাই সেইকাৰণে আমি বিচাৰিছো এবাৰ বিজেপি সেই চান্সটো লওক এটা হিস্ট্রি ক্রিয়েট হ'ব আৰু আমি তেওঁলোকক সাপোর্ট কৰিম কথাটো এইটো আছে যদি টিকেটটো দিয়ে যদি টিকেট নিদিয়ে তেনেহলে আমি বুজিব লাগে তেওঁলোকৰ আমাৰ ওপৰত কোনো ধৰণৰ ইন্টারেস্ট নাই আমাৰ জাতিক ডেভেলপ কৰাৰ কাৰণে আমি বিজেপিৰ ব্যৱস্থা ল'বলৈ বাধ্য কথাটো এইটোৱে যদি বিজেপি এটা সিদ্ধান্ত লৈছো যে যদি আগন্তুক দিনত কোনোবা এটা যদি সমষ্টিত গোৰ্খা ক্যান্ডিডেট যদি টিকেট পায় বা নিৰ্দলীয় উঠে তেওঁৰ ঠাইত বিজেপি নেতৃত্বাধীন অন্যান্য যদি গোৰ্খা কোনোবা যদি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহে তেতিয়া আমি তেওঁলোকক প্ৰচাৰৰ বাবে আৰু আমি ক্ষিপ্ৰতাৰে তেওঁলোকক আমি বিৰোধিতা কৰিম কাৰণ আমাৰ এজন গোৰ্খাৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ অন্যান্য কোনো দলৰে গোৰ্খাক আমি বাধা দিবলৈ আজি আমাৰ এটা সিদ্ধান্ত আমি লৈছো আৰু ইয়াৰ লগতে আমি মানে গোৰ্খা কমিউনিটি ফেক্টর হ'ব নেকি হাৰাব পাৰিব বা জিতাব পাৰে মানে ফেক্টৰ হ'ব ডেফিনেটলি ফেক্টৰ হ'ব আমাৰ বহুখিনি কমিউনিটি এনেকুৱা আছে কনস্টিটুৱেন্সি এটা কনস্টিটুৱেন্সি হিচাপত আমাৰ বহুতখিনি কনস্টিটুৱেন্সি আছে য'ত আমি মানে মেজৰ ৰোল প্লে কৰোঁ যেনেকৈ আমাৰ আপোনালোকে জানিছে এইটো বৰজান সমষ্টি এটা আছে তাত আমি এটা মেজৰ ৰোল প্লে কৰি আছো চিংথং সমষ্টি এটা আছে আমৰেঙত আমি এটা ৰোল প্লে কৰি আছো কুপলি সমষ্টিটো আমাৰ যদি ভোটাৰ যদি ম্যাক্সিমাম নাথাকিলেও লিডাৰ কেজন আছে তেওঁলোকে ইনফ্লুয়েন্স কৰি দিব পাৰে ভোটাৰ কেজনক এনেকৈ বিভিন্ন জায়গাত আমাৰ সমষ্টিৰ ধনশীল এটা আছে এনেকৈ ধৰণৰ আমাৰ বিভিন্ন জায়গাত লিডাৰ কেজন আছে য'ত ভোটাৰ্স সংখ্যা কম তাত আমাৰ লিডাৰ্সখিনি কিন্তু এক্টিভ ৰোল প্লে কৰি আছে ইনফ্লুয়েন্সাৰ ৰোল তেওঁলোকেও তেতিয়া এটা মানে ডাঙৰ এটা ভূমিকা পালন কৰিব সেইখিনি আমি ক'ব বিচাৰিছোঁ
জনাব বিচাৰিছোঁ যে আমাৰ কিছুমান তেওঁলোকৰ যিটো নিৰ্বাচনৰ যিটো প্ৰচাৰ ওলাব মেনিফেষ্টোত কিছুমান বস্তু সন্নিৱিষ্ট কৰিবলৈ আমি আহ্বান জনাইছোঁ। যেনেকৈ আমি বিচাৰিছোঁ যে যিটো দলে তেওঁলোকৰ মেনিফেষ্টোত আমি এইবাৰ শাসনত আহিলে গোৰ্খা ডেভেলপমেণ্ট বোৰ্ড আমি বনাম বুলি আমাক প্ৰতিশ্ৰুতি দিব লিখিত আকাৰে, তেওঁলোকৰ বাবে আমি সকাৰাত্মক দৃষ্টিৰে ভূমিকা পালন কৰিম। আৰু লগতে কাৰ্বি আংলঙত বসবাস কৰা গোৰ্খাসকলক তেওঁলোকক মানে যিটো জনজাতি হিচাপে ইণ্ডিজিনিয়াছ ট্ৰাইব হিচাপে আমি সকলো প্ৰকাৰৰ সুবিধা দিয়াৰ ভূমিকা ল'ম বুলি যিসকলে নিজৰ মেনিফেষ্টোত লিখিতভাৱে প্ৰকাশ কৰিব, তেওঁলোকক আমি এটা আমাৰ সকাৰাত্মক দৃষ্টিৰে আমি ভূমিকা ল'ম, তেওঁলোকক জিকোৱাৰ বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। এতিয়া আৰু লগতে কথাটো হ'ল এই চেগতে আমি সমূহ কাৰ্বি আংলঙত বসবাস কৰা আমাৰ যিখিনি ভোটাৰ আছে, মতদাতা আছে, সকলোকে আমি আহ্বান কৰিব বিচাৰিছোঁ এইবাৰৰ যিটো ভোট হ'ব সকলোৱে ঘৰৰ পৰা আহি দলে বলে আহি মেক্সিমাম ৰেটত যাতে আমাৰ কাৰ্বি আংলঙত যিটো ভোটিং ৰেট হয়, কাষ্টিং ৰেট, সেইখিনি তেওঁলোকে ৰেকৰ্ড হোৱাত আমাক সহায় কৰে, সকলোৱে আহি ভোট দিয়ে বুলি আমি আমাৰ ফালৰ পৰা আহ্বান কৰিছোঁ। লগতে যিমান কেইজন আমাৰ প্ৰত্যাশী হ'ব সকলোলৈ আমাৰ ফালৰ পৰা এটা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি আমি আপোনালোকক জনাবলগীয়া আছিলে। ধন্যবাদ। কাৰ্যনিৰ্বাহক সভা আছিলে আৰু সভাত আমি কিছুমান বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লৈছোঁ। সিদ্ধান্তসমূহৰ ভিতৰত কাৰ্বি আংলঙৰ যিটো আগামী যিটো নিৰ্বাচন কেন্দ্ৰিক কিছুমান সিদ্ধান্ত আছিল, সেইসমূহ আজি আমি আপোনালোকৰ মাধ্যমেৰে সমূহ ৰাইজক আৰু শাসকীয় পক্ষক আমি ৰাখিব বিচাৰি আছোঁ। পোনপ্ৰথমে মই আমাৰ সকলো সাংবাদিক বন্ধুসকললৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকে আজি আমাৰ এই আহ্বানত উপস্থিত হৈছেই। চাওক, আমি বিগত বহু বছৰৰ পৰাই কাৰ্বি আংলঙত বিশেষকৈ গোৰ্খা জাতি, গোৰ্খা জনগোষ্ঠীয়ে আমি নিজৰ অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰি আহিছোঁ আৰু সেইখনত আমাৰ যিটো ৰাজনৈতিক অধিকাৰ সেই ক্ষেত্ৰত আমি বিভিন্ন ধৰণে বঞ্চিত হৈ আহিছোঁ। আৰু বিগত দিনৰ পৰাই আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য তেওঁক আমি চাৰ্টাৰ ডিমাণ্ড এটা প্ৰস্তুত কৰিছিলোঁ। লগতে আমি বিভিন্ন সময়ৰ পৰা আমি CM ছাৰকো, মুখ্যমন্ত্ৰী মহোদয়কো আৰু তেওঁকো আমি এবাৰ ডিমাণ্ড কৰি আহিছোঁ যে ইষ্টৰ ফালৰ পৰা আৰু ৱেষ্টৰ পৰা আমাক একোজনকৈ পাৰ্টিৰ ফালৰ পৰা এজন মানে প্ৰাৰ্থী লাগে, গোৰ্খা কেণ্ডিডেট লাগে বুলি আমি ডিমাণ্ড কৰি আহিছোঁ। সেই বিষয়ে আলোচনা হৈছে। যদি কিবা ৰকমে যদি বিজেপি দলে যদি আমাৰ গোৰ্খাসকলক ছাপোৰ্ট যদি এক্সটেণ্ড কৰে, তেতিয়া আমি আমাৰ ফালৰ পৰা সাংগঠনিক যিটো ছাপোৰ্ট হয়, সহযোগ হয়, আমি আগবঢ়াম বুলি আমাৰ আজি সিদ্ধান্ত হৈছে। আৰু লগতে যিসমূহ দলে আমাৰ গোৰ্খা প্ৰাৰ্থিত্ব প্ৰদান কৰিব, তেওঁলোকক আমি আমাৰ ফালৰ পৰা যিখিনি তেওঁক জিকাই অনা যিটো ভূমিকা, সেইখিনি আমি ল'ম বুলি আমাৰ ফালৰ পৰা আজি সিদ্ধান্ত লোৱা হয়। লগতে যদি কিবা ৰকমে যদি কোনো দলে যদি আমাৰ প্ৰাৰ্থীক যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে, যিবিলাকে তেওঁলোকে এতিয়া বিচাৰিব মনোনয়ন দাখিল কৰিছে টিকেট লাগে বুলি, যদি তেওঁলোকৰ ভিতৰৰ পৰা যদি কাকো যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে, তেতিয়া যিটো বিহিত ব্যৱস্থা হ'ব সেই দলক আমি যিকোনো এটা নেতিবাচক প্ৰভাৱ পেলাবৰ বাবে আমি ভূমিকা ল'ম বুলি এটা আজি সিদ্ধান্ত লৈছোঁ। যেনেকৈ বিভিন্ন সমষ্টিত আমাৰ গোৰ্খা ভোটাৰ্ছসকল এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, সেইসমূহ সমষ্টিত আমি অন্যান্য সংগঠনসকলৰ লগত হৈ এটা বিভিন্ন ধৰণৰ যিটো মানে বৈকল্পিক ব্যৱস্থা ল'ম বুলি এটা আজি আমি সিদ্ধান্ত লৈছোঁ।